অৰ্গেনিক লাইট এমিটিং ডায়ট মানে OLED যিটো টেকনলজি কোডাকে ইনভেন্ট কৰিছিল আৰু তাৰ লগত স্যামসাঙে এক্টিভ মেট্ৰিক্স এড কৰি পিনে বনাইছিল AMOLED যিটো আমি মোবাইলৰ ডিসপ্লেত আজি ইউজ কৰোঁ যিটো টেকনলজি কোডাকে নিজে ইনভেন্ট কৰি বেকাৰ বুলি ইউজ নকৰিলে সেই টেকনলজিটোৱে স্যামসাঙে ৰিবিল্ড কৰি পিনে মাৰ্কেটত সাকসেসফুলি বিজনেস কৰিছিল 1991 টাইমত ডাঙৰ টেক কোম্পানীবোৰে এখন ভাল ডিসপ্লে বনাত লাগি আছিল কাৰণ যিবোৰ এক্সিস্টিং LCD ডিসপ্লে আছিল সেইবোৰ প্ৰপাৰলি কাম কৰা নাছিল তাত ব্ল্যাক কালাৰটো প্ৰপাৰলি ব্ল্যাক হিচাপে শো হোৱা নাছিল আৰু বহুত বেটাৰি কনজিউম কৰিছিল 1987ত কোডাকৰ দুজন সাইন্টিষ্টে ফ্লোৰেসেন্ট অৰ্গেনিক মেটেৰিয়েল যিটো DY প্ৰিন্টিংৰ বাবে ইউজ কৰা হয় তাৰে এটা থিন লেয়াৰ বনাই পিনে তাত কাৰেন্ট পাস কৰিছিল আৰু সাৰপ্ৰাইজিংলি সেই মেটেৰিয়েলটোৱে লাইট এমিট কৰিছিল আৰু সেইটো এটা ৱৰ্ল্ডৰ ডাঙৰ ইনভেনশন আছিল আৰু সেইটোৱে আছিল ৱৰ্ল্ডৰ ফাৰ্ষ্ট অৰ্গেনিক লাইট এমিটিং ডায়ট মানে OLED বাট সেই টেকনলজিটো কোডাকে নিজে ইনভেন্ট কৰি নিজে ইউজ নকৰিলে কাৰণ তেওঁলোকে তেতিয়াও সেই ৰোল কেমেৰালৈ ব্যস্ত আছিল তেওঁলোকে ডিজিটেল হ'ব বিচাৰ নাছিল বাট সেই টেকনলজিটোৱে স্যামসাঙে ৰিডেভেলপ এণ্ড ৰিবিল্ড কৰি পিনে মাৰ্কেটত সাকসেসফুলি বিজনেস কৰিছিল যাক আমি আজি AMOLED ডিসপ্লে